সমগ্ৰ বিশ্বৰ কোনোবা এখন দেশতো যদি মহামাৰী ৰোগ যুদ্ধ বিগ্ৰহ তেনেকুৱা ধৰণৰ সমস্যা হয় তেতিয়া সেই সমগ্ৰ বিশ্বতে ইয়াৰ প্ৰভাৱ পৰিব এইটো নহয় যে এ নামৰ ধৰক এ নামৰ এখন দেশ আছে সেই এ নামৰ দেশখনে বি নামৰ দেশখনৰ কোনো ধৰণৰ অৰ্থনৈতিক ক্ষেত্ৰত কোনো ধৰণৰ ৰিলেশ্যন নাৰাখে কিন্তু অৰ্থাৎ ৰিলেশ্যন নাৰাখে কিন্তু এ নামৰ দেশখনত ধৰক এটা কিবা এটা সমস্যা হৈছে অৰ্থাৎ যুদ্ধ বিগ্ৰহ কিবা হৈছে কিন্তু যেহেতু বি নামৰ দেশখনৰ কোনো ধৰণৰ ৰিলেশ্যন নাৰাখে কিন্তু তেতিয়া বি নামৰ দেশখনৰ কিবা এটা ইয়াৰ কিবা প্ৰভাৱ পৰিব নেকি সেইটো নহয় এইটো কথা নহয় একচুৱেলি সমগ্ৰ বিশ্বতে ইয়াৰ প্ৰভাৱ পৰিব ইয়াৰ ধৰক এতিয়া চীনৰ কৰোনা ভাইৰাছৰ সংকটে দেখা দিছে তো ইয়াৰ ফলত সমগ্ৰ বিশ্বতে অৰ্থনৈতিক ক্ষেত্ৰত তললৈ নামি অহা দেখা গৈছে তো যেতিয়া নেকি চীনৰ কৰোনা ভাইৰাছ দেখা দিছিল তেতিয়া 7 দিনতেই বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিসকলৰ 31 লাখ কোটি টকা লোকচান হৈছে তো এই 31 লাখ কোটি টকা কেনেকৈ লোকচান হৈছে সেইটো কথা মেইন তো সেই দেশখনে অৰ্থাৎ সেই ধনী ব্যক্তিসকলৰ যিবিলাক ধনী ব্যক্তি বিজনেছমেন আছে সেইসকলে যিবিলাক বস্তু উৎপাদন কৰে তো সেইবিলাক বস্তু তেওঁলোকে সেইখন অৰ্থাৎ চীনলৈ সাপ্লাই দিব পাৰে নেকি সেইটো কথা তেনেকুৱা ধৰণৰ কথা নহয় অৰ্থাৎ আটাইতকৈ ধনী ব্যক্তিসকলৰ শ্বেয়াৰ মাৰ্কেটৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰে মানে প্ৰত্যেকজন ব্যক্তি অৰ্থাৎ যিমান পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তি আছে সেই সকলোৱে শ্বেয়াৰ মাৰ্কেটতে নিৰ্ভৰ কৰে একচুৱেলি সেই শ্বেয়াৰ মাৰ্কেটতে ইয়াৰ প্ৰভাৱ পৰে মানে যিহেতু এই ধৰক সেই চীনত ধৰক এটা সমস্যা হৈছে সেই সমস্যাটো যিসকল অৰ্থাৎ আমেৰিকাৰ ওপৰত প্ৰভাৱ পৰিছে এতিয়া আমেৰিকা জাপান এইবিলাকৰ ওপৰত সেই অৰ্থাৎ আমাৰ ভাৰতবৰ্ষতো পৰিছে তো সেইটোৱে কথা যে কোনোবা এখন দেশত যদি কিবা এটা সমস্যা হয় কিবা এটা সৰু সুৰা সমস্যা নহয় সেইটো কথা নহয় যে এটা সৰু সুৰা সমস্যা হ'লে সমগ্ৰ বিশ্বতে প্ৰভাৱ পৰিব তেনেকুৱা নহয় বহুত ডাঙৰ সমস্যা হ'ব লাগিব সেই সমস্যাটো গোটেই বিশ্বক প্ৰভাৱ পেলায় সেই সমস্যাটো এইটো কথা যে অৰ্থনৈতিক ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ পেলায় তো মই আপোনালোকক এটা মানে এই 7 দিনত সেই পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তিসকলৰ এই যিমান লোকচান হৈছিল সেইবিলাক তো জনাও বিশ্বৰ আটাইতকৈ ধনী 5জন ব্যক্তিৰ সম্পত্তিৰ পৰিমাণ যোৱা এসপ্তাহত $36,600 কোটি লোকচান হৈছে আনহাতে প্ৰথম 3জন আটাইতকৈ ধনী ব্যক্তি ক্ৰমে আমাজনৰ জেফ বেজছ মাইক্ৰছফ্টৰ বিল গেটছ আৰু LVMHৰ ৱাৰ্নাৰ এৰলাণ্ডৰ মুঠ সম্পত্তিৰ পৰিমাণ $3,000 কোটি হ্ৰাস পায় তেওঁলোকৰ পাছত আটাইতকৈ বিশ্বৰ বেছি লোকচান হৈছে টেছলা কোম্পানী ইলন মাস্কৰ যোৱা সপ্তাহত প্ৰায় $900 কোটি লোকচান হৈছে তেখেতৰ ৱাৰেন বাফেটৰ যোৱা সপ্তাহত প্ৰায় $880 কোটি লোকচান হয় বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি জেফ বেজছৰ $1,200 কোটি লোকচান হয় মাইক্ৰছফ্ট কোম্পানী বিল গেটছৰ যোৱা সপ্তাহত লোকচান হয় $570 কোটি কিন্তু ইমানবিলাক লোকচান হোৱাৰ পিছতো তেওঁলোক যে বিশ্বৰ ভিতৰত আটাইতকৈ ধনী মানুহ নহয় তেনে নহয় ইমানবিলাক লোকচান হৈ তেওঁলোকে এতিয়াও বিশ্বৰ আটাইতকৈ ধনী মানুহ হৈ আছে তো এইটোৱে আছিল এটা সৰুৱা ভিডিঅ যদি ভিডিঅটো ভাল লাগিছে লাইক কৰিব একদম নাপাহৰিব আৰু এই চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব ধন্যবাদ